हेलो एंड नमस्कार मैं अन्य भिडिओ आज मैं ओलाइছোঁ गुवाहाटीলৈ লগত মোৰ বান্ধৱী তাই বায়েক আৰু দাই ভগৱানৰ নাম লৈ আৰু গানৰ সোৱাদ লৈ আমি আগবাঢ়িলোঁ লগত যিহেতু বান্ধৱী এগৰাকী আছে গতিকে ইমান দূৰ ট্ৰেভেল কৰাত বৰ বেছি বৰ নহম ইটো কথা পাতি গৈ থাকোঁতে হঠাৎ গাড়ীখন ষ্টাৰ্ট হৈ গ'ল বহুবাৰ চেষ্টা কৰাৰ পাছতো গাড়ীখন ষ্টাৰ্ট নহ'ল দেৰি নকৰি যিমান পাৰি সোনকালে মেকানিকক মতা হৈছিল কিবা এটা খাওঁ বুলি উলিয়াই ল'লোঁ তিয়ঁহ আৰু চানাৰ সৈতে আমাৰ এই পাহৰিব নোৱাৰা মোমেণ্টটো এনজয় কৰি আছোঁ লাহে লাহে সন্ধিয়া হৈ আহিছিল কিন্তু এতিয়ালৈকে কোনো মেকানিক আহি পোৱা নাছিল ডিলাৰৰ পৰা মাতিছিল মেকানিকক কিন্তু তেওঁলোকে পঠিয়ালে গাড়ীখন নিবলৈ আহে গতিকে তেওঁলোকে গাড়ীখন লৈ যাব আৰু আমি কিবা এটা কৰি ডিলাৰলৈকে যাব লাগিব দেৰি নকৰি আমিও ডিলাৰলৈকে আহিলোঁ দিনৰ পৰা ৰাতি হ'লগৈ কিন্তু এতিয়ালৈকে আমাৰ গাড়ীখন ঠিক হোৱা নাই সেইখন আমাৰ গাড়ীখন চাই আছোঁ কি কৰিছে কি নাই কৰা কেতিয়া হ'ব লাহে লাহে ভোকো লাগি আহিব ধৰিলে সেইবাবে এখন ৰেষ্টুৰেণ্ট বিচাৰি গ'লোঁ ৰেষ্টুৰেণ্টখনৰ নাম কি আছিল পাহৰিলোঁ কিন্তু ইয়াত দিয়া নিৰামিষ ভাত সাজ বৰ সুন্দৰ আছিল কেইবাবিধৰ এই নিৰামিষ থালিখন খাই আমি সকলোৱে ডিলাৰৰ ফালে আগবাঢ়িলোঁ লাহে লাহে দোকান বজাৰবোৰ বন্ধ হৈছিল আৰু লগতে আমাৰো টেনশ্যন বাঢ়ি আহিছিল এতিয়ালৈকে গাড়ীখন ভালেই হোৱা নাছিল লাহে লাহে টোপনিও লাগি আহিব ধৰিছিল মানুহবোৰৰ সেইগৰাকী শুলেই আমি ছাইডতে বহি ইটো সিটো কৰি আছিলোঁ আমনিও লাগিছিল ভাগৰো লাগিছিল কিন্তু কি কৰিবা তেনেকৈতো থাকিব লাগিবই গতিকে অলপ সময় থাকি আমাৰ গাড়ীখন ভাল কৰি দিলে তাৰপাছতে আমি ওলালোঁ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আকৌ আৰু ইয়াতে মই ভিডিঅ'টো সামৰিছোঁ বাই বাই